গাইজ আপোনালোকে সকলোৱে হয়তো ৱেইট কৰি আছে যে আপোনালোকৰ যিটো হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ যিটো ৰিজাল্ট হয় ৰিজাল্টটো কেতিয়া মুকলি কৰি দিয়া হ'ব ঠিক আছে চ' ৰেণুজ পেগুৱে কৈছিলে যে মে' মাহৰ প্ৰথম সপ্তাহতে আপোনালোকৰ যিটো ৰিজাল্ট হয় ৰিজাল্টটো ঘোষণা কৰা হ'ব বুলি কৈছিলে ঠিক আছে চ' আপোনালোকে হয়তো ভিডিঅ' ক্লিপটোও পাইছে আৰু শিক্ষামন্ত্ৰী কোৱা মতে মানে আজিৰ যদি সপ্তাহৰ ভিতৰৰ ৰিজাল্টটো দিয়ে তেতিয়াহ'লে আজি দিব কাৰণ অহাকালি হ'ল ঠিক আছে ইলেকশ্যন তৃতীয় পৰ্যায়ৰ ইলেকশ্যন আছে চ' যদি ৰিজাল্টটো দিয়ে আজিৰ ভিতৰত দিব যদি নিদিয়ে তেতিয়াহ'লে আপোনালোকৰ যিটো ৰিজাল্ট হয় ৰিজাল্টটো 9 তাৰিখৰ ভিতৰতহে পাব ঠিক আছে ইয়াতে উল্লেখ কৰিছে এনি টাইম চন most likely টুডে চ' আজিৰ ভিতৰত যিকোনো সময়তে আপোনালোকৰ যিটো ৰিজাল্ট হয় ৰিজাল্টটো ঘোষণা কৰিব পাৰে ঠিক আছে চ' আপোনালোকে যদি ৰিজাল্টটো চেক কৰিব বিচাৰিছে অনলাইনত চেক কৰিব পাৰে বা ৰোল নম্বৰ আৰু ৰোল কোডটো আপোনালোকৰ প্ৰয়োজন হ'ব ঠিক আছে আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইট হ'ব sec.assam.government.in হ'ব যিটো আপোনালোকৰ ৰিজাল্ট চেক কৰাৰ কাৰণে ঠিক আছে চ' এইটো অফিচিয়েল ৱেবছাইটত আপোনালোকে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব ঠিক আছে চ' আৰু মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈছে যে প্ৰথম সপ্তাহৰ ভিতৰতে আপোনালোকৰ যিটো ৰিজাল্ট হয় ৰিজাল্টটো ঘোষণা কৰিব বুলি কিন্তু আৰু এদিন মানে মিডিয়াত কৈছে যে 10 তাৰিখৰ ভিতৰতহে আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব বুলি চ' এতিয়া কোনটো সঁচা কোনটো মিছা এইটো কোনো ধৰিব পৰা নাই চ' আপোনালোকে আজি যদি ৰিজাল্টটো নাপায় তেতিয়াহ'লে 9 তাৰিখলৈকে ৱেইট কৰিব লাগিব তেতিয়াহে আপোনালোকৰ যিটো ৰিজাল্ট হয় ক্লিয়াৰ আপোনালোকৰ ডিক্লেয়াৰ হৈ যাব ঠিক আছে ইয়াতে আপোনালোকে জানিব পাৰিব যে আপোনালোকৰ আৰ্টছৰ ছায়েন্সৰ আৰু কমাৰ্চত কিমান মানে শতাংশ মানে উত্তীৰ্ণ হৈছে চ' ইতিমধ্যে আমাৰ যিটো হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ লেভেলত এক্সাম দিছিলে 3 লাখৰ অধিক মানে ছাত্ৰ ছাত্ৰী এক্সাম দিছিলে তাৰে ভিতৰত 70% আৰ্টছত আৰু ছায়েন্সত 84 আৰু কমাৰ্চত 79% চ' আপোনালোকৰ যদি তথ্যখিনি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি নতুনকৈ যদি চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব